হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই তিয়ঁহৰ খাৰ বনাব লৈছোঁ। তিয়ঁহৰ খাৰ বনাবৰ বাবে মই দুটা তিয়ঁহ লৈছোঁ। মই বাকলিৰে সৈতে তিয়ঁহ দুটা এনেকৈ কাটি ল'ম। আপোনালোকে যদি বাকলি বেয়া পায় তেন্তে বাকলি গুচাই ল'ব। এতিয়া মই তিয়ঁহ দুটা মিহি মিহি কৰি কাটি ল'ম। এতিয়া মই খাৰ বনাবৰ বাবে শুকুৱাই থোৱা ভীমকলৰ বাকলি এনেকৈ গেছত পুৰি লৈছোঁ। আপোনালোকে চ'দা খাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ভীমকলৰ খাৰ ব্যৱহাৰ কৰিম, সেইকাৰণে শুকুৱাই থোৱা ভীমকলৰ বাকলি এনেকৈ পুৰি লৈছোঁ। এতিয়া পুৰি লোৱা ভীমকলৰ বাকলিকেইটা এনেকৈ ঠাণ্ডা পানীত 5-10 মিনিটমানৰ কাৰণে তিয়াই থ'ম। এতিয়া মই তিয়াই থোৱা ভীমকলৰ বাকলিখিনি এনেদৰে চেকনিৰ সৈতে চেকি লৈ খাৰখিনি উলিয়াই ল'ম। এতিয়া কেৰাহীত অলপমান তেল লৈ লৈছোঁ। মই অলিভ অইল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সৰিয়হৰ তেলো ব্যৱহাৰ কৰিব পাৰে বা নিজৰ পচন্দ অনুযায়ী। এতিয়া তাতে গৰম তেলতে মই জলকীয়া আৰু অলপ আদা খুন্দি লৈ দি দিছোঁ। পিঁয়াজ মই ব্যৱহাৰ নকৰোঁ। অলপমান পাঁচফোৰণ দিছোঁ। এতিয়া মই কাটি থোৱা তিয়ঁহখিনি দি দিম। এতিয়া মই নিমখ দি দিছোঁ। হালধি ব্যৱহাৰ নকৰোঁ, কাৰণ খাৰত সাধাৰণতে হালধি ব্যৱহাৰ কৰা নহয়। এতিয়া মই ঢাকন মাৰি সিজিবলৈ দি দিম। এতিয়া মই তিয়ঁহখিনিত খাৰ দি দিম। এয়া মই খাৰ দি দিছোঁ। যিহেতু মোৰ খাৰখিনি অলপ পনীয়া, সেইকাৰণে মই অলপ খাৰৰ পৰিমাণটো বেছিয়ে দিছোঁ। আপোনালোকৰ খাৰখিনি যদি অলপ কাঢ়া হয় বা চোকা হয় তেন্তে ইমান বেছি নিদিব। এয়া চাওক, খাৰ দিয়াৰ পাছত তিয়ঁহখিনি সিজিবলৈ আৰম্ভ কৰিছে। খাৰ সিজিয়ে গৈছে। পানীখিনি শুকোৱাৰ পাছত এয়া মোৰ খাৰ ৰেডিয়ে হৈ গ'ল। এতিয়া মই তাতে অলপমান আদা এনেকৈ কাটি লৈ ছটিয়াই দিছোঁ। এতিয়া আপোনালোকে ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক। আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক জনাবলৈ প্লিজ নাপাহৰিব। আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।